আৰু এয়া হ'ল লোকেল মদ। এইটো নিয়ম খুৱাই দিব লাগে ভকতক। আৰে পূজাত মানে মই কণী দিয়াও দেখিছোঁ, মানে প্ৰথমবাৰ মই দেখিছোঁ। নেক্সট যি চৰকাৰে নাহক কিয় ৰাস্তাটো অলপ যাতে চাই দিয়ে। চাকি জ্বলাই লৈ কিনে ভিডিঅ'টো আৰম্ভ কৰিম মানে। আজি বহাগৰ 1 তাৰিখ, সেইবাবে মন্দিৰৰ পৰা প্ৰথমতে সেৱা লৈ লৈছোঁ আৰু আপোনালোকলৈও আমাৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। যদিওবা এইবাৰ বিহু অকণমান আমাৰ উকা, জুবিনদাবিহীন বিহু এইবাৰ। আমি ভবাও নাছিলোঁ যে জুবিনদাবিহীন বিহু হ'ব পাৰে। বহুত জেগাত চাগে এইবাৰ নহয়েই। পাঠশালাটো নহয় বুলি শুনিছোঁ, মানে য'ত জুবিনদা প্ৰত্যেকবাৰে আহিছিলে তাতো মানে এনেই পাতি থৈ দিব আৰু এনেকৈ শুনিছোঁহে দেই। মানে সেনেকৈ বহুত জেগাতে মানে উদযাপন কৰিব, যদিও সেনেকৈ নহ'ব চাগে, গম নাপাওঁ আৰু কি হ'ব। যি নহওক, মানে বিহুটো যিহেতুকে আমাৰ জাতীয় উৎসৱ, আমিতো পৰম্পৰাটো আগবঢ়াই লৈয়ে যাব লাগিব। গতিকে সেয়া ৰাতিপুৱা উঠি কিনে এয়া আৰম্ভ কৰিছোঁ। আজি আপোনালোকক এটা বেলেগ ঠাইত লৈ যাওঁ বুলি ভাবিলোঁ। ৰাতিপুৱা উঠি মানে আমাৰ পেহা ৰামপুৰত থাকে, তেওঁ ফোন কৰিছে যে তেওঁলোকৰ তাতে বোলে এটা পূজা মানে উদযাপন কৰে। পূজাটো অলপ বেলেগ ধৰণৰ, মানে বহুত জেগাত বলি প্ৰথা চলে বা বেলেগ বেলেগ কিবাকৈ চলে, কিন্তু কণী দিয়া পূজা মই গম পোৱা নাছিলোঁ। শুনিছা নেকি? কণী দিয়া পূজা প্ৰথমবাৰ ন? তো পূজাটো হৈ আছে ৰামপুৰত, সৰভোগৰ ৰামপুৰত, গণেশ মন্দিৰৰ কাষত বুলি কৈছে। গতিকে তালৈকে যাই আপোনালোককো দেখুৱাওঁ, ব'লক। আহি আছোঁ, কিন্তু ৰাস্তাটো অলপ এই দেখিছে নহয়, ৰাস্তাটো মানে ইয়াতে মানে বৰষুণ দিলে চাগে বম পেক হয়, মানে বোকা হয় আৰু পেক, আমাৰ ফালে পেক বুলি কয়। এইটো পাইছোঁ। বহুত দিন হ'ল না অহা নাই। নাই মই চিনি পাইছোঁ। অঁ, এইটো পেহা আৰু পেহী ভিতৰত আছে। ভিডিঅ'টো বনাইছোঁ আৰু ইয়াৰ পৰা একেলগে গোটেই এইটো পেহী। একো নহয়, ধাৰ হৈ আছে। লাইট নাই নেকি? লাইটটো কিয়? আহি পালোঁ, বাকী দেখাই আছোঁ মানে ক'ত হয় পূজাটো। আগত আছে, পেহীয়ে লৈ আহিছে বিহু। কিয় নাখায়? খাইছে আগতে। তাৰমানে বিহুত আমাৰ কি হয়, এই অলপ আগতে আমাৰ লগৰ এটা ঘৰত গৈছিলোঁ, মানে ভাস্কৰ বুলি, এই ভিডিঅ'ত দেখুওৱা নহ'ল বাৰু। তো সেই তাত যাওঁতেও মানে চাহ দিছে, ইয়াতেও চাহ নাখাওঁ বুলিও, কিন্তু তথাপিতো বিহু বুলি তো আহি পালোঁ। মানে মন্দিৰটো ইপিনে আছে আৰু ৰাস্তাটো দেখোন অলপ সেই ন, বোকা হয় নেকি? পানী বৰষুণ দিলে একাঠু পানী হৈ যায়, পানী হয়। তাৰপিছত এই মাটি পেলাইছোঁ নিজে পইচা দি, স্কুলৰ ল'ৰা ছোৱালী যোৱাৰ বহুত অসুবিধা। মানে নেক্সট যি চৰকাৰে নাহক কিয় ৰাস্তাটো অলপ যাতে চাই দিয়ে। এতিয়া আহি পালোঁ মন্দিৰলৈকে। কণী দিয়া পূজা বুলি শুনাৰ লগে লগে মই বোলো ক'ত হয় এইটো, তাকে বোলো আপোনালোককো দেখুৱাওঁ। তো এইখিনিয়ে মানে, তো গাঁৱৰ মানুহখিনি আহে, এইটোৱে হ'ল পৰিৱেশ ইয়াৰে। সৰুকৈ মানে পতা হৈছে আৰু মাঘত বোলে ডাঙৰকৈ হয় ন? মাঘৰ 1 তাৰিখে মানুহ হ'ব, অকণমান পিছত হ'ব। মই অলপ আগতীয়াকৈ আহিলোঁতো। ভাৰতনগৰীয়া পূজা বুলি কয়। এইটো আমাৰ পূৰ্বপুৰুষৰ পৰা চলি আহিছে। ইয়াত আমাৰ ভকতৰ পূজা কৰা হয়। এই পূজাটো বেলেগ বেলেগ ঠাইতো পূজা পাতে, কিন্তু ইয়াৰে পূজাত মানে মই কণী দিয়াও দেখিছোঁ, মানে প্ৰথমবাৰ মই দেখিছোঁ পূজাত। কণী, চেনি আৰু কি দিয়ে ইয়াতে পূজাত? ফল মূল, পায়স, পিঠা। আৰু কণীটো যে দিয়ে কি কাৰণত? দেৱতাক পূজা কৰা হয়তো, হয়, গতিকে সেই দেৱতাক দিয়াৰ কাৰণে সেইটো কৰা হৈছে। মানে দেৱতাৰ পূজা একচুৱেলি, দেৱতাৰ লগতে ভকতৰ পূজা। সেইপিনে ৰান্ধিও আছে, মানে বাকী সিপিনে মই দেখুৱাই দি আছোঁ। কণী বনাই আছে আৰু কি আছে? কণী, চব্জি, ভাত। গোটেই গাঁও ভাত নহয়, চব্জি আৰু কণী আৰু পিঠা হয় নেকি? মানে মদো চলে, মানে লোকেল মদটো কোনোবা যিটো খোৱা থাকে তাতে গাহৰিও দিয়া হয় আৰু কি বুলি কয় মুৰ্গী চুৰ্গীও দিয়ে। হয় নেকি? অকণমান বেলেগ ধৰণৰ পূজা, সেইটো কাৰণে মই দেখুৱাও বোলো। বহুতে নাজানে হয়তো, সৰভোগৰো কিছুমান গম নাপায় যদি ইয়ালৈকে আহিব পাৰিব। ৰামপুৰতে হয়, গণেশ মন্দিৰৰ সন্মুখতে, নহয় জানো? সেইটো হয় আৰু ভাল মন্দিৰটো মানে নাম আছে এইটো মন্দিৰ। কোনোবাই যদি এনে মনেদি ভাবি হোৱা থাকে, এইটো আমাৰ পহু দিয়া যায়। পহু মানে গাহৰি। পূজাটো আপোনাৰ কি বুলি ৰাতি 12টাৰ পাছতে হয়। 12টাৰ পাছত তাৰমানে কি, মানে যিকোনো তাৰমানে কি 12 এনে নাম পোৱা নাই, 12টা বহাই আছে ইয়াতে। যিটো মই বাকচ দেখুৱালোঁ আপোনালোকক, সেই বাকচটো এতিয়ালৈকে কোনেও খোলা নাই, মানে সেইটো খুলিব নিদিয়েই। ভিতৰত বাৰু মোক অলপ ভিডিঅ' দেখুৱাবৰ কাৰণে দিছে যাব। এতিয়া হ'ব প্ৰসাদ বিতৰণ, যাৰ বাবে ৰাইজ এনেকৈ বহি লৈছে। ইয়াতে প্ৰসাদ লোৱাৰ বাবে কলৰ পাতবোৰ ওলোটাকৈ পাৰি দিয়া হয় আৰু তাত ডিছপ'জেল ইউজ কৰিব নোৱাৰে কিন্তু ইয়াতে।
আৰু দেখিছে নহয় এয়া প্ৰসাদৰ লগত কণী দি আছে। আৰু এয়া হ'ল লোকেল মদ, যিটো চাউলৰ পৰা বনাই ঘৰতে। অলপ অলপ দিলে হ'ল, হ'ব। এইটো নিয়ম ন? এইটো নিয়ম, খুৱাই দিব লাগে ভকতক, 3জনক খুৱাই দিব লাগে। তিনিজনমান ভকতক খুৱাই দিব লাগে, মানে 3জনমান মানুহক ঘৰৰ এজনে খুৱাই দিব লাগে। আপোনালোকে দেখিলে তাৰপিছতহে গোটেই ৰাইজে খাব পাৰে তাৰমানে। তো এয়া আমিও আৰম্ভ দিওঁ প্ৰসাদ। দেখিছেই কি কি দিয়ে ইয়াতে। তো মানে এতিয়া মানে আমাৰ প্ৰসাদ খোৱা হ'ল, কিন্তু কথাটো হৈছে যে ইয়াতে গোটেইকেইজনৰে খোৱা নহ'লে মানে উঠিব নোৱাৰি। আৰু ইয়াতে আমি অলপ অলপ মানে এইটো লোকেল যিটো আমাৰ মানে ট্ৰেডিশ্যনেল যিটো বনায়, যিটো চাউলৰ পৰা বনায় লোকেল মদটো, বিয়েৰবিলাক থাকে ন, বিয়েৰৰ দৰে মানে যিটো ঘৰত বনায়, সেইটো অলপ অলপ আমি লৈছোঁ, মানে প্ৰসাদ হিচাপে ল'ব লাগে বুলি। প্ৰসাদ লৈ লওঁ ৰ'ব আমি। তো এয়াই আছিলে ভিডিঅ'টো। যদি কিছুমানে নাজানে বুলি ভাবে, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু ভাল লাগিলে লাইক কৰিব, আৰু ফ'ল' কৰি দিব। যদি ফেচবুকত চাই আছে, ফেচবুকত ফ'ল' কৰি দিব, আৰু ইউটিউবত চাই থাকিলে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।